হেল্ল' এভৰিৱান, মই মধুমিতা আৰু এইটো হ'ল মোৰ অকণমানি ক্লাছৰুমটো। আৰু এতিয়া যিহেতু গৰম বন্ধ চলি আছে, সেই ক্লাছবোৰ মই লৈ থকা নাই আৰু সেই ভাবিছোঁ এই ৱালখনত এটা পেইণ্টিং কৰোঁ বুলি। চ' প্ৰথমেই স্কেচ বুকখনত ৰাফলি এটা পেইণ্টিং ড্ৰ কৰি ল'লোঁ। এইবাৰ মোৰ প্ৰিয় আচাৰিডালেৰে জোখ মাকবোৰ লৈ পেইণ্টিংটো কৰিবলৈ আৰম্ভ কৰিলোঁ। প্ৰথমে ভাবিছিলোঁ কিবা ফুল, পখিলা নাইবা চৰাই তেনেকুৱাই কিবা এটা আঁকিম বুলি, কিন্তু পিছত ভাবিলোঁ যিহেতু এইটো টিউশ্যন ৰুম হয়, সেয়ে পঢ়া ৰিলেটেডে কিবা এটা আঁকো। আৰু সেই ভাবিয়েই প্ৰথমেই খুলি থোৱা কিতাপ এখনৰ পৰাই আৰম্ভ কৰিলোঁ। কিতাপখনৰ ওপৰত আঁকিলোঁ অৰ্ধ গোলাকাৰ আমাৰ পৃথিৱীখন। আৰু পৃথিৱী মানেই একমাত্ৰ গ্ৰহ য'ত জীৱৰ অৱস্থিত, আৰু জীৱ থাকিবলৈ হ'লে গছ গছনি নোহোৱাকৈ জানো হয়? সেয়ে পৃথিৱীৰ দুয়োফালেই গছৰ ডালৰ নিচিনাকৈ উলিয়াই দি তাত কেইখিলামান পাতৰ সৈতে আঁকি দিলোঁ। ইয়াৰ পিছত কি আঁকিলোঁ সেয়া আপলোড কৰিম নেক্সট পাৰ্টত। আজিলৈ আহিছোঁ, কাইলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।